নমস্কাৰ জ্ঞানদীপ লাইফ এণ্ড ৱৰ্ল্ড চেনেলত আপোনাক স্বাগতম। আজি আপোনালোকক মই দেখুৱাব ওলাইছিলোঁ ফুল অট'মেটিক এটা আপোনাৰ ইনকুবেটাৰ মেচিন আৰু ইয়াত আপোনাৰ 1500 ডিমলৈকে ধৰা কেপাচিটি আছে। ইয়াত 1500 ডিম ধৰে আৰু এইবিলাক প্লেট আছে আৰু এইটো মেচিনটো চলাই দিয়া হৈছে এতিয়া আৰু এইটো ৰোটেট হৈ আছে। ইয়াত এতিয়া বৰ্তমান আপোনাৰ 500 ডিম ভৰোৱা আছে, সেইকাৰণে কিছুমান প্লেট খালী হৈ আছে আৰু এইটো আপোনাৰ ফুল অট'মেটিক। ইয়াত আপোনাৰ এক টাইম আপুনি চুইচ টিপিব লাগে আৰু তেতিয়া গোটেইটো ৰোটেট হৈ যায় আৰু তাৰপাছত আপোনাৰ দৰকাৰ নাই আৰু ই অট'মেটিক ইনকুবেটাৰ। ইয়াৰ ভিতৰতে সকলো আছে, হিউমিডিটি ফায়াৰ আছে, তাৰপিছত আপোনাৰ টেম্পাৰেচাৰ কণ্ট্ৰলাৰটো আছে। সম্পূৰ্ণ মানে ইয়াত তথ্য মানে যিখিনি দৰকাৰ ইনকুবেটাৰ মেচিনত গোটেইখিনি ইয়াৰ ভিতৰত ছেটিং আছে আৰু এইখন আপোনাৰ এইটো মেচিন আপোনাৰ মই ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণে ওলাইছোঁ আজি। আৰু এইটো মেচিন ইয়াত দেখিছে অট'মেটিক ইয়াত ঘূৰিছে আৰু ইয়াত ৰিজাল্ট বহুত ভাল হয় এইটো মেচিনত আৰু এইটো ফুল অট'মেটিক। আৰু ইয়াত কমেও আপোনাৰ মানে আপোনাৰ 90%লৈকেও আহি যায় ৰিজাল্ট। আৰু ইয়াত বৰ্তমান হাঁহৰ ডিম বহাই থোৱা আছে। ইয়াত এইটো জাতটো আপোনাৰ চাৰা চেমেলি জাতটো বহাই থোৱা আছে ডিম। আৰু ইয়াত দেখা পাইছে এইবিলাক আপোনাৰ প্লেটকেইখন ৰোটেট হৈ আছে আৰু এইটো মানে আপোনাৰ 2 টাইম কৰিব লাগে আচলতে, মানে 12 ঘণ্টা মূৰে মূৰে তেওঁলোকে কৰে বোলে আৰু তেনেকেই কৰে। আৰু এইটো আপোনাৰ বৰ্তমান মই চৰকাৰী এখন ফাৰ্মত আহিছিলোঁ। এইখন আপোনাৰ গভৰ্ণমেণ্ট ফাৰ্ম হয় আৰু ইয়াত এই মেচিনটো আছে আৰু ইয়াতে তেওঁলোকে কিছুমান কৰ্মচাৰী আছে, সেইসকলে এনেকৈ চোৱা চিতা কৰে চৰকাৰী। আৰু এইখন চৰকাৰী ডাক ফাৰ্ম হয় আৰু ইয়াত আপোনালোকক আজি গোটেই ভিডিঅ'টো চাওক, আপোনালোকে ভিডিঅ'টোত দেখা পাব। আৰু এনেকুৱা ধৰণৰ যদি মেচিন লাগে আপোনালোকক, যিসকলে ডাঙৰকৈ ফাৰ্ম কৰিম বুলি ভাবিছে, ইনকুবেটাৰ মেচিন ফুল অট'মেটিক, আৰু যদি অট'মেটিকটো লাগে তেনেহ'লে আপোনালোকে এই মেচিনটো পাব। আৰু এই মেচিনৰ কোম্পেনীটো আছে আৰু নম্বৰটো আছে, মই ভিডিঅ'টোতে আপোনালোকক দি দিছোঁ। আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াত মই আপোনাৰ ইয়াত যিটো লেবেল আছে, লেবেলটো মই ভালদৰে দেখুৱাইছোঁ, তাত নম্বৰটো আছে, আপোনালোকে নোট কৰি ল'ব। গোটেই ভিডিঅ'টোত আপোনালোকে দেখা পাব আৰু সেই নম্বৰটোত আপোনালোকে কল কৰি যোগাযোগ কৰি এনেকৈ ইনকুবেটাৰ মেচিন এটা ঘৰত মঙাই ল'ব পাৰে, যিসকলে ডাঙৰভাৱে কৰিম বুলি ভাবিছে। আৰু সৰুভাৱে যিসকলে বেছি নহয় 100 বা 200 বা 150 বা 50টা পোৱালি ফুটোৱা মেচিন লাগে, সেইটো আমি নিজে বনাই দি আছোঁ। আৰু এইটো আপোনালোকে চাই লওক, ইয়াত ভালদৰে নম্বৰ দিয়া আছে। এইটো ডয়েল কোম্পেনী হয় আৰু ডয়েল কোম্পেনী ইনকুবেটাৰ মেচিন, আৰু এইটো একে 1500 কেপাচিটি হয়। এনেকুৱা এইখন ফাৰ্মত মই দেখাত আপোনাৰ ইয়াত 6টামান আছে এনেকুৱা মেচিন, ডাঙৰ 1500 কেপাচিটি। আৰু এইবিলাকত আপোনাৰ ফুল অট'মেটিক হয়। আৰু আপোনালোকে এইটো আপোনাৰ দেখা পাইছে এয়া লেবেলটোত মাৰি থোৱা আছে গোটেই কণ্টেক্ট নম্বৰ, আপোনালোকে নোট কৰি ল'ব এইটো ভিডিঅ'টো পজ কৰি। আৰু আপোনালোকে এনেকৈ এইটো মেচিন যিসকলক ডাঙৰভাৱে কৰিম বুলি ভাবিছে বা দৰকাৰ আছে, তেনেকুৱা বেছি ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে ডাঙৰভাৱে, তো সেইসকলে এনেকুৱা মেচিন লৈ কৰিব পাৰে। আৰু যিসকলক সৰুভাৱে লাগে বা ঘৰতে 100 150 200 বা 500 হাঁহ পুহিম বুলি ভাবিছে, তো সেইসকলে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই ইনকুবেটাৰ মেচিন আপোনালোকে জানেই মই বনাই থাকোঁ আৰু মই বনাই দি আছোঁ ইনকুবেটাৰ মেচিন। আৰু আপোনালোকে মোক যোগাযোগ কৰিব পাৰে, মই তেনেকৈ থাৰ্ম'কলৰ বক্সত বনাই দিওঁ আৰু এইটো 100 150 200লৈকে কেপাচিটি বনাব পাৰি। আৰু আপোনালোকে তেনেকৈ কৰিব। আৰু এয়া আপোনালোকে চাওক ভিডিঅ'টো। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ছাইডত থকা বেল আইকনটো দবাই ল'ব, যাতে আপোনালোকে এনেকুৱা ফাৰ্মিং আৰু এগ্ৰিকালচাৰ আৰু কাল্টিভেশ্যন ৰিলেটেড ভিডিঅ'বিলাক পাই থাকে। আৰু ধন্যবাদ যিসকলে আমাৰ ছাবস্ক্ৰাইব কৰিছে আৰু ছাপোৰ্ট কৰিছে। আপোনালোকে আমাক এনেকৈ ছাপোৰ্ট কৰি যাব আৰু যাতে আমি এনেকুৱা ধৰণৰ কাম আৰু আগন্তুক দিনত কৰি যাব পাৰোঁ। আৰু এয়া দেখা পাইছে আপোনালোকে এইটো মেচিন।